কবিতাৰ শিৰোনাম নদীৰ দৰে নহয়। কথা নমিতা কোঁৱৰ গগৈ। আবৃত্তি ৰঞ্জন চক্ৰৱৰ্তী। নদীৰ দৰে নহয় কথা কোৱা নৈখনে আজিকালি কথা নকয়। কল কল শব্দটো উচাহ নাই। এই চলি আছে আৰু গতানুগতিক যান্ত্ৰিক বৈ যোৱা পানীসুঁতিটোৰ খালী ঠাই মাথো পূৰাবলৈ বৈ আছে নিৰবিচ্ছিন্ন ধাৰা। নৈৰ পাৰত ঘাঁহ গজিছিল, ঝাওবনে ডিঙি মেলি চাইছিল খৰালিৰ নৈখনক। নদী আৰু ঝাওবন দুয়ো আজন্ম প্ৰেমিক। নদীয়ে প্ৰেম চিনে, নদীয়ে প্ৰেমৰ বতৰা বৈ নিয়ে। ভাটিয়ালি সুৰ নৈপৰীয়া বতাহত উৰে। নদীয়ে ভোক চিনি পায়। কিমান সহজ শৰীৰৰ ভোক কুচোৱা, সহজলভ্য সকলো যোগাৰ। কাৰোবাৰ যদি বিলাসী এসাঁজ, কাৰোবাৰ ভোকৰ এমুঠি। পেটৰ ভোকে দুৰ্ভিক্ষ মাতে। এমুঠি অন্ন য'ত অমৃত। হাহাকাৰ শীৰ্ণ দুহাতেৰে মচে কপালৰ ঘাম। নদীখন বৈ আছে গতানুগতি। নৈখন সিদিনা মাতাল হয়, যিদিনা নিৰিবিলি কোণ এটাত সদ্য যৌৱনা তৰুণীৰ অপলক দুচকুত কোনোবা ডেকাই সৰহ দেখে। নৈখনে কয়, প্ৰেম আছে, মানুহৰো প্ৰেম আছে। নদীখনৰ বোৱতী সোঁতৰ সৈতে যিদৰে ঝাওবনৰ সেউজীয়া প্ৰেম।